নমস্কাৰ জনাইছোঁ মোৰ চেনেল ডিবি ৰেচিপি এণ্ড ব্লগলৈ। আশা কৰা মানে সকলোৱে ভালে আছে আৰু মোৰো ভালেই। আজি মনটো কিবা এটা ভাল লাগি আছে, সেইটো কাৰণে ভাবিলোঁ প্ৰথমটো ব্লগ আজি আৰম্ভ কৰি দিওঁ। ৰাতিপুৱা ভিডিঅ'টো বনাই দিলোঁ, এতিয়া 8টা বাজি গ'ল। আজি মই এঠাইলৈ যাম, মানে আজি আমাৰ বস্তু এটা লোৱাৰ কথা আছে, গতিকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেন্তে ভিডিঅ'টো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, মইনো ক'ত যাওঁ কি কৰোঁ। আৰু এতিয়া মই ওলাই লওঁ, যিহেতু মোৰ ঘৰত নগাঁৱত হয়, নগাঁও পুৰণি উঠাম। আৰু এতিয়া মই টাউনত যাম, কিবা বস্তু এটা লোৱাৰ আশা এটা আছিলে, বহুত দিনৰ পৰা সপোন আছিলে, আজি পূৰণ হ'বলৈ গৈ আছে। সেইকাৰণে মনটো ভাল লাগি আছে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো বনাই এটা এইটো দিন স্মৃতি হিচাপে ৰাখি থৈ দিওঁ। ব'লক চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া মোৰ ওলাই হৈ গ'ল আৰু যাম এতিয়া টাউনলৈ। আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে বাৰু, চাওকচোন। বেকগ্ৰাউণ্ডটো নাচাব দেই, কাপোৰ চাপোৰ পূৰা একদম বেয়া হৈ আছে আৰু বৰ্তমান তামোল চামোল ভৰাই লৈছে মুখত। এতিয়া যাম আৰু আপোনালোকে চাই থাকক আৰু দেখুৱাম আপোনালোকক কি দেখুৱাব পাৰোঁ, চাই থাকক। এয়া আহি আছোঁ, ৰাস্তা পাই গ'লোহি আৰু টাউনৰ পৰা আহোঁ। এইখন টেম্পু এখন আহি আছে, এইখনত যাম এতিয়া। গাড়ীখন ৰখাই লওঁ, মই উঠি লওঁ। গাড়ীত উঠিলোঁ, এতিয়া গৈ আছোঁ টাউন। মই টাউনত গৈ দেখাই আছোঁ। নগাঁও পাই গ'লোহি, এতিয়া যাব লাগিব আৰু অলপ। টমটমত যাম এতিয়া। টমটমত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ যিখিনি জেগালৈ যাম, চাই থাকক আপোনালোকে। মানুহজন ৰৈ আছে আৰু এতিয়া তেওঁক লগ কৰিম, তাৰপিছতে বস্তুটো গৈ আছোঁ। কৈ আছোঁ আপোনালোকক কেনেকুৱা লাগে ক'ব। পাই গ'লোহি, মানুহজন এইখিনিতে ৰৈ আছে। এখন সবগত খানা ওচৰত পাই গ'লো। পাই গ'লোঁ এতিয়া হোটেলত সোমাইছোঁ, কিবা এটা খাই ল'ম। তেওঁলোকে মোক কিবা এটা আহিছে আৰু মই একো খোৱা নাই। তেওঁৰ লগৰ এজনো অহা কথা আছে, আহি লওক, ৰৈ লৈছোঁ এতিয়া অলপ। হোটেলৰ পৰা ওলাই আহি পিছে পিছে গৈ আছোঁ আৰু মানুহজনে কলৈনো নিয়ে। লগৰ এজন অহা কথা আছিলে, কৰি আছে। আহি পাই গ'লোঁ, গম চাগে পালেই ক'ত আহিছোঁ, কিয় আহিছোঁ। ভিতৰত সোমালোঁ, ইয়াত চাম এতিয়া গাড়ী আমি, চাই থাকক আপোনালোকেও। মানুহজনে কথা পাতি আছে আৰু মই মনে মনে ভিডিঅ' বনাই আছোঁ।
পিলাৰৰ ভিতৰত আমি বহি আছোঁ। মানুহজনে কিবা কিবি চহী কৰিছে, এইবোৰ কাগজত 30টামান চহী মাৰিবলৈ দিছে। কৈ আছে ইমান চহী মাৰিব লাগে দে। ভিতৰত কাম কৰি আছে, ৰৈ ৰৈ আমনি লাগি গ'ল। বাহিৰত আহিছিলোঁ কিবা এটা খাবলৈ, আকৌ আহি আছোঁ ভিতৰত। গম পাইছে চাগে কি ল'বলৈ গৈ আছোঁ। ফাইনেলি চাই লওক, মই কিনিবলৈ অহা বস্তুটো এইটোৱে আছিলে। বহুত ডাঙৰ সপোন এটা আছিলে। কেনেকুৱা লাগিছে জনাব কালাৰটো। ঘৰলৈ আহি আছোঁ এতিয়া, গৈ পাম। তাৰপিছত ঘৰৰ পৰিৱেশটো দেখাই আছোঁ কেনেকুৱা। এয়া চাওক, আহি আছে আমাৰ ছাৰ, চলাই পিছে পিছে। গৈ লওঁ ঘৰত কি হয় দেখাই আছোঁ। তাৰপিছত ঘৰ আহি পাই গ'লোহি। এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। তাৰপিছতে আহি পাই মানুহ দুনুহ কোনোবা আহিলে, তাৰপিছত চাহ তাহ দিলোঁ। এতিয়া ভাতেই বনাব হ'লে, আহি পাওঁতে বহুত দেৰি হ'ল, কাৰণ সেই 10টা বজাৰ পৰা এতিয়া 5টা বাজি গ'ল। 5টা বাজি যোৱাৰ পিছত ঘৰ আহি পাইছোঁ। আহি পাই এতিয়া বৰ্তমান 6:30 মানে বাজিলে। ভাতেই বনাব হৈ গ'ল মোৰ। আৰু ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পালে মোৰ স্কুটিখনৰ কালাৰটো আপোনালোকে জনাব কেনেকুৱা লাগিলে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। তাৰপিছত যদি মোৰ ভিডিঅ'ত আপোনালোক নতুন, তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে পায়। আৰুনো কি ক'ম, বহুত ভাগৰ লাগিছে। তো আজি আৰু বাই বাই। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ আৰু।